Hey guys, মই জ্যোতিষ্মান আপোনালোক স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেলটোলৈ। তো মানে গাইজ বহুত দিন মানে ভিডিঅ' দিব পৰা নাছিলোঁ, মানে সেইকাৰণে আজি এটা ভিডিঅ' লৈ আহিছোঁ। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল ল'ব। তো ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে আমি এতিয়া এইখিনিত যেনে হেৰি নাই কাৰণে ইয়াতে মানে এটা পুখুৰী এটা আছে। তো মানে পুখুৰীটো দেখাওঁ, ইমান অলপ দীঘল আছে মানে পুখুৰীটো। তো ব'লক এইটো আমাৰ পুখুৰীটো চাওঁ। তো এইটো হৈছে পুখুৰীটো ইয়াৰে, মানে পুখুৰীটোত মানে মানুহে মাছ মাৰিব আহে আৰু কিছুমানে গাও ধুব আহে। আৰু বৰষুণ দিলে অলপ পানী মানে ওপৰলৈকে আহে, কিন্তু এতিয়া বৰষুণ মানে নাই কাৰণে পানীবিলাক মানে তললৈকে আছে। আৰু মানে আগতে মানুহে এতিয়া বেছি গা ধুইছিল, কিন্তু এতিয়া মানে মানুহে বেছি গা নুধুৱে, মানে এতিয়া পানীখিনি লেতেৰা হৈছে। তো মানে সেইকাৰণে গা চা নুধুৱে, কিন্তু মাছ মাৰিব আহে মানুহবোৰ। তো ব'লক আৰু চাওঁ কিবা কিবি। তো গাইজ মানে আমি এতিয়া এটা মন্দিৰ পাইছোঁ। মানে এই মন্দিৰটো হৈছে মানে আমাৰ যিটো গড়চুক সমাজৰ বাথৌ মন্দিৰ। মানে এই মন্দিৰটো হৈছে গড়চুক সমাজৰ বাথৌ মন্দিৰ। তো মন্দিৰটো চাব পাৰে। এয়া মন্দিৰটো, আৰু এইটো ৰাস্তা আমি মানে এই ৰাস্তাটো দি আহিছোঁ মাত্ৰ। আৰু এইফালে মানে ওপৰত এটা নিজৰা আছে। চ' মানে এইফালে নিজৰা পৰা পানীবিলাক আহি ইফালে মানে বৈ যাই আছে, তলৰ ফালেদি তলফালে বৈ যাই আছে। তো ব'লক আৰু আমি আৰু ওপৰলৈ যাওঁ, তাহলে আৰু ওপৰ আছে। আৰু ইমান ওপৰ মানে ৰাস্তাটো, মানে গাড়ীৰে উঠিবৰ কাৰণে বহুত ডিষ্টাৰ্ব হয়। মানে পাহাৰত যাই আছোঁ, ব্লগটো পাহাৰত বনাম, চ' অলপ কষ্টটো কৰিব লাগিব। কষ্ট কৰিলে তো ফল পাম ন। মানে অলপ আগতে এটা মই হেৰি দেখাইছিলোঁ, পুখুৰী এটা দেখাইছিলোঁ। তো মানে এতিয়া মই আৰু ওপৰত আহিছোঁ, মানে তেতিয়া তলত আছিলোঁ। তো ওপৰৰ পৰা চাওক এইটো পুখুৰী, অলপ জুম কৰি দেখাই আছোঁ। তো মানে এইটো পুখুৰীটো হয়, তেতিয়া মই সেই কেইমাহত ক'ত থিয়া হৈ আছিলোঁ। তো মানে এতিয়া আমি আৰু ওপৰত আহিছোঁ আৰু এই পুখুৰীটো। আৰু বাকী এইফালে আমাৰ গুৱাহাটী, এইখিনি গড়চুকৰ পৰা ষ্টাৰ্ট, আৰু এইফালে যিমান আছে গুৱাহাটী এৰিয়া সেইবিলাক আৰু দেখা পায় পাহাৰৰ পৰা ভালদৰে। তো মানে আমি এতিয়া ওপৰত যাই আছোঁ, আৰু মানে ইয়াৰ ওপৰত মানে বহুত মানুহ থাকে। মানে মই যাৰ লগত আহিছোঁ মানে সেই লগৰ ল'ৰাটো ওপৰতে থাকে। আৰু এইফালে মানে আৰু ওপৰত মানে মানুহ আছে, মানে ইমান ওপৰতো মানে জনবসতি চলি আছে। তো মানে চাওক ৰাইজ, আমি মানে ইমান য'ত দেখাইছিলোঁ মানে পাহাৰখিনিত আহিলোঁ, পাৰ হ'লোঁ। এতিয়া আৰু ডাউন আছে, এতিয়া আৰু আপ আছে। চব ভাবিছোঁ এই তাৰেলৈকে যাম, মানে যিটো ওপৰত আছে তাৰেলৈকে যাম। তো এইফালে মানে এইটো পুখুৰী হয়, মানে এতিয়া পানী চানী নাই কাৰণে, এতিয়া মানে বৰষুণ নাই কাৰণে এতিয়া মানে পানী নাই। চবফালে জংঘল হৈ আছে, এইফালে গৰুবিলাক ঘাঁহ খাই আছে। তো ব'লক আৰু অলপ ঘূৰোঁ, চাওঁ কি আছে। তো আপোনালোকে ভিডিঅ'টো এৰি ক'তো নাযাব, চাওঁ আৰু অলপ পাহাৰীয়া জেগাবিলাক আপোনালোকক আৰু দেখাব চেষ্টা কৰোঁ। তো ভিডিঅ'টো এনজয় কৰি থাকক, লেটছ এনজয়। তো গাইজ মানে এতিয়া আমি আৰু ওপৰলৈকে যাই আছোঁ, মানে আপোনালোকো লৈ যাওঁ মানে ওপৰত কি আছে। তো মানে এই ওপৰলৈকে দেখিছে, মানে তালৈকে যাম। আৰু এইখিনি আহিলোঁ এই তলৰ পৰা। তো ব'লক আৰু যাওঁ ওপৰলৈকে। তো গাইজ মানে আমি পাহাৰৰ ওপৰত মানে যিটো মেইন বস্তু সেইটো আহি পালোঁ। মানে পাহাৰত জানে আপোনালোকে শিল থাকে ডাঙৰ ডাঙৰ। তো মানে কেইটামান শিল দেখিছোঁ, ব'লক শিলকেইটা চাব যাওঁ। তো মানে চাওক এইবোৰ শিল, আৰু এইফালে বহুত শিল আছে। তো মানে আৰু ইয়াৰে পৰা চাব পাৰে, কিবা যদি দেখা পায় নে নাপায় আৰু। এই চাওক আমাৰ গুৱাহাটীখন, আৰু এয়া পাহাৰৰ ওপৰত আছোঁ বৰ্তমান। তো পাম ফাটি গৈছে একদম, ইমান ওপৰলৈকে আহি আছোঁ, কি ৰাস্তা, ইমান শিল, এই চাব পাৰে। আৰু ওপৰত যাব বাকী আছে। তো মানে চাওক, এই চাওক এই গুৱাহাটীখন, মানে এইখিনি পাহাৰীয়া এলেকা চব। আহি পালোঁ পাহাৰৰ ওপৰত, চাওক মানে বঢ়িয়া দেখা পায়, বঢ়িয়া এটা ভিউ ওলায়। এইবোৰ লগৰ ল'ৰা আহিছে মানে, আৰু চাব পাৰে এই পাহাৰৰ ওপৰত। এতিয়া আৰু ওপৰত যাম, মানে শিলবিলাকৰ ওপৰত। তো আপোনালোকেও মোৰ লগত ব'লক। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব মেইন। তো ব'লক, ভিডিঅ' শেষ হোৱা নাই, আৰু আছে বাকী। তো মানে চাওক আৰু মানে ওপৰত আহি আছোঁ, মানে ভিউবিলাক অলপ একে টাইপৰ হয়, মানে যিহেতুকে অলপ একে নিচিনা ৰাস্তাটো এইখিনিৰ পৰা। তো মানে এইকাৰণে আৰু ওপৰত যাই আছোঁ। তো ব'লক
সেইটো এই আৰু আছে ওপৰত তো আৰু ওপৰত নাযাওঁ নেকি নাযাওঁ চাওঁ কি হয় তো বলক এতিয়ালৈকে আমি এইটো মানে ইয়াৰে উঠি চাওঁ কি আছে চব ইহঁতে বহি লৈছে আৰু মই বহি আছোঁ ও ভাই কেনেকা উঠবে তো চাওক ইয়াৰ পৰা এটা ইয়াৰ পৰা যদি পৰব লাগে না তাৰে হাৰামুৰা একদম পুৰা এটা হৈ যাব তো চাওক কি মজা ভিউ এটা তো আপোনালোকে চাব পাৰে কি মজা চিনাৰী একদম আৰু চুকৰ পৰা এইফালে চাওক তো আশা কৰোঁ আপোনালোকে মানে ভিডিঅ'টো চাই ভাল পাই আছে এতিয়ালৈকে কাৰণ বহুত কষ্ট কৰি বনাইছোঁ এইটো ভিডিঅ' তো চাই থাকক আৰু আছে ওপৰত জেগা পাহাৰ আৰু শিল আছে আৰু যাম নেকি চাওক তো এইখিনিলৈকে একদম পূৰা আহাতে একদম পূৰা 12 বাজি গৈছে তো আৰু চাওক কি হয় চাওক এবাৰ এটা মজা ভিউ নাই আমি ইমান তলৰ পৰা ওপৰত আহিলোঁ চ' মানে এটা অলপমান ৰেষ্ট লৈ শিল এটা আছে তো এতিয়া আৰু ওপৰত যাম বুলি ভাবিছোঁ তো কিবা হয় তো বলক আমি আৰু ওপৰলৈ যাওঁ চাওক উঠিব পৰা নাই চলিটো এইফালে যাম না ইয়াৰে পৰা এটা মজা ভিউ দেখা পাব তো বলক তো আৰু আহক কিটো যাবি আমি মানে এইফালে দেখাওঁছো ইমান দূৰ খোজকাঢ়ি আহিছোঁ তলৰ পৰা তো এতিয়া আমি এই যে শিলটো আছে তো সেই শিলটোলৈকে যাম তো বলক আহক গাইজ ইমান দূৰ আহিলোঁ চাওঁ এইবিলাক দেখা পাৰে কি বঢ়িয়া ভিউ গুৱাহাটীৰ হয় চাওক কি মজা এই চাওক একদম কি বৱাল তো এতিয়া আমি এই মানে চব ঘূৰিলোঁ মানে পাহাৰৰ ওপৰত আহি আছোঁ একদম তো এবাৰ আমি একদম পুৰা হায়েষ্ট ওপৰত যাম हमारा खुजली बहुत है ना इसलिए हम बहुत ऊपर तक जाएंगे तो দেখিছে হিলটো তাৰ লৈকে যাম তো বলক তো আহক ভাই গেলোঁ তো মানে চাওক কি বঢ়িয়া জেগা ওলাইছে তো আহক আৰু ওপৰত যাওঁ মানে আজি একদম ওপৰত যাইহে এৰিম মানে মোৰ লগতে কৈছে যে ওপৰত কি বঢ়িয়া ভিউ ওলাব তো ব্লগ চাওক তো চাওক কি একদম ওখ ৰাস্তা তো ব্লগ চাওক কি হয় ইমান ওপৰত আহি থকাতে এটা মন্দিৰ দেখিছোঁ এইটো মন্দিৰ তো নমো যাতে ভালে ভালে ৰিটাৰ্ণ হ'ব পাৰোঁ কাৰণ বহুত ডেঞ্জাৰাছ জেগাত আহিছোঁ কাৰণ অলপ যদি শ্লিপ খাই না একদম তলত যাই পৰিম তো বলক আৰু কি হয় দেখা যাব আমি মানে এতিয়া আহি পালোঁ চ' মানে এয়া হ'ল গুৱাহাটী চ' এইফালে গুৱাহাটী মানে মিডিল টাউন আৰু এইফালে আপোনাৰ দীপৰ বিল আছে পামহি ছাইড আছে এইফালে তো মানে আপোনালোকে য'তে যাব পাৰে আৰু এইটো মাইক মানে ভইচটো নাযাব ইমান দূৰলৈকে এনে মোবাইলতে মাইক বনাই লৈছোঁ আৰু তো এয়া হিল মানে এৰিয়াত থকা চবতকৈ ডাঙৰ হিলটো এইটোৱে আহিছে তো ভাগৰটো একদম অৱস্থা নাই মাথা একদম পুৰা গৰম হৈ গৈছে কি ইমান ওপৰলৈকে আহিছোঁ অকল এই ব্লগটোৰ কাৰণে আহিছোঁ ইমান ওপৰত তো অলপ ৰেষ্ট লওঁ নে কি কয় গৰম যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' লাইক কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব কাৰণ বহুত কষ্ট হৈছে ভাই তো হ'ব